বন্ধুসকল আজি আপোনালোকক জনাম লোকেল মুৰ্গী আৰু হাঁহৰ পোৱালিবিলাকক দানা খৰচ কেনেকৈ কমাব। যেহেতু বৰ্তমান দানাৰ দাম বহুত বেছি, সেইকাৰণে আমি দানা কেনেকৈ কম খৰচ কমাই আনিব পাৰোঁ, দানাৰ খৰচ সেই হিচাপে এটা ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে একেলগে চাই থাকিব। তো আজি আপোনালোকক দেখাম লোকেল কুকুৰা হাঁহ এইবিলাকক আমি আজি পানীলাও আৰু দানাৰ এটা মিক্সিং বনাই খুৱাম। এই মিক্সিংটো আমি কেনেকৈ বনাওঁ আপোনালোকক প্ৰথমৰ পৰা একেলগে দেখাম। আৰু লগতে এই মিক্সিংটো আমি সদায় খুৱাব নোৱাৰি, সদায় খুৱালে কিন্তু বেমাৰ লাগি যাব। তো কোনটো সময়ত খুৱাব পাৰি আপোনালোকক সকলো তথ্য আপোনালোকক দিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো ভিউৱাৰ্ছ, আমি এই পানীলাও আৰু দানা মিক্সিং কৰি দুপৰীয়া খুৱাব পাৰি। হাঁহ কুকুৰা এইবিলাকক খুৱাই দানা খৰচ আমি কমাই ল'ব পাৰোঁ, যেহেতু দানাৰ দাম বেছি বৰ্তমান সেইকাৰণে। আৰু এটা মন কৰিবলগীয়া কথা যে এইটো খাদ্য বনাই খুৱাব যিটো এইটো মাত্ৰ দুপৰীয়াহে খুৱাব পাৰি। আৰু লগতে এই খাদ্যটো টেম্পাৰেচাৰ কম থাকিলে খুৱাব নোৱাৰি। মানে বতৰ যদি বেয়া থাকে, ঠাণ্ডাৰ দিন হয়, তেতিয়া কিন্তু এইটো খাদ্য খুৱাব নোৱাৰি মুৰ্গীক। কিন্তু হাঁহক খুৱাব পাৰি, দুপৰীয়া একবাৰ দুপৰীয়াকৈ খুৱাব পাৰি। সেইকাৰণে এই খাদ্যটো বৰ্তমান আমি হাঁহ মুৰ্গী দুয়োবিলাককে খুৱাব পাৰি, কিন্তু ঠাণ্ডাৰ দিনত মাত্ৰ হাঁহক খুৱাব পাৰি। তো আমি কেনেকৈ বনাওঁ আপোনালোকক প্ৰচেছটো দেখাই আছোঁ। চাওক, এইবিলাক দানাৰ লগত এই আপোনাৰ পানীলাওৰ মিক্সিং কৰি এতিয়া আমি পোৱালিক খাবলৈ দিম। চাওক কিমান ধুনীয়াভাৱে খায়, মানে আৰু গ্ৰ'থটাও বহুত আহিছে এইটো খোৱাৰ বাবে। মানে এইকেইদিন যেনেকুৱা গ্ৰ'থ আছিল, মাত্ৰ দানা খুৱাই যিখিনি গ্ৰ'থ আছিল, বৰ্তমান আৰু গ্ৰ'থটা সোনকালে আহি আছে। মানে পানীলাওতো জানেই পানীৰ পৰিমাণটা বেছি, সেইকাৰণে বোধহয় আৰু আপোনালোকে ভাবিব পাৰে যে এইটো খাদ্যৰ পৰা কিবা প্ৰব্লেম হয় নেকি। বৰ্তমানলৈকে মোৰ একো প্ৰব্লেম হোৱা নাই। মই খুৱাই আছোঁ মোটামুটি 10-15 দিন হ'ল। আৰু এই খাদ্য আমি খুৱাব পাৰি পোৱালিৰ যেতিয়া 20 দিন বয়স হ'ব তাৰ পিছৰ পৰা। 20 দিন আগতে কিন্তু খুৱাব নোৱাৰি, 20 দিন বা 1 মাহ। হাঁহৰ পোৱালি 20 দিন পিছৰ পৰা খুৱাব পাৰি, আৰু মুৰ্গীৰ পোৱালি মোটামুটি 25 দিন বা 1 মাহ পিছৰ পৰা খুৱাব লাগিব। তো এইটো খাদ্য খোৱালে মানে দানা খৰচা 50% আহি যাব। এতিয়া যদি 10,000 টকাৰ দানা খৰচা যায়, তেতিয়াহ'লে আপোনাৰ 5,000 টকা খৰচাটা আহি যাব। আৰু এইটো খাদ্য খোৱাটো বহুত লাভজনক এই খাদ্য খোৱালে। আৰু এই খাদ্য মাত্ৰ সেই দিনত একবাৰহে দিব পাৰি। আপুনি যিকোনো হাঁহ কুকুৰা টাৰ্কি খোৱালেতো আৰু ভাল, আৰু গিনি ফইলক খোৱালে আৰু ভাল। এইবিলাক চৰাইক বহুত ধুনীয়াভাৱে খাই থাকে। আৰু হাঁহকো আপোনালোকে দিব পাৰে। হাঁহবিলাক চাওক, হাঁহক অলপ আগত দিয়া হৈছিল, কিন্তু আকৌ দি আছোঁ, সেইকাৰণে ইমান ভালকৈ খোৱা নাই। মানে হাঁহে খুৱাই আছে, আধা ঘণ্টামান আগতে দিছিলোঁ। তো হাঁহে চাওক তথাপিও খাই আছে। তো মানে এইবিলাক ধুনীয়াভাৱে খাই থাকে। তো আপোনালোকে যদি ভাবে যে দানা খৰচ কমাব খোজে, তেতিয়াহ'লে এনেকুৱা পন্থা হাতত ল'ব পাৰে, বা এই আমি যেনেকৈ খুৱাই আছোঁ এইটো আপোনালোকে টেষ্ট কৰি চাব পাৰে কেনেকুৱা খায় না নাই। মোৰবিলাকেতো প্ৰথম দিনৰ পৰাই ভালকৈ খায়, কিন্তু আপোনালোকে টেষ্ট কৰি চাব পাৰে খায় নেকি। যদি খায় তেতিয়াহ'লে আপোনালোকে দুপৰীয়াকৈ এক টাইম, দুপৰীয়া আৰু আবেলি 2 টাইম দিব পাৰিব বৰ্তমানৰ সময়ত, যিহেতু গৰমৰ সময়। তো ভিউৱাৰ্ছ চাওক, হাঁহেও ধুনীয়াভাৱে খাই আছে। এইবিলাক হ'ল হোৱাইট পেকিং হাঁহ। এইবিলাকৰ বয়স 1 মাহ হ'লেই, আৰু বৰ্তমান 1 মাহ হ'ল। ইয়াৰ আগত ভিডিঅ' দিছিলোঁ। তো এইটো হাঁহবিলাক 1 মাহ হ'ল। এইবিলাকৰ ৱেট মোটামুটি 500 গ্ৰামৰ ওপৰত আছে বৰ্তমান। তো ধন্যবাদ ভিউৱাৰ্ছ, ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্টত জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।